প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত অৱগত গৃহমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে 2024 চনৰ ভিতৰতে যেনেকৈ নহওক একৰ্ডটো ইমপ্লিমেণ্ট হ'ব লাগিব শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিবলৈ सार प्रमोद बर'आ बड'फानि नांगौसालियाव बिबार बावफैबायानो आरो बेनि सार काथियाम बर'आबो बिबार बावबाय बेजों लोगोसे रन्जित बसुमतारी उकिल मुसाहारि सारमोनहा পিৰিয়ডি যিটো আমাৰ একৰ্ড আছিলে একৰ্ডৰ ইমপ্লিমেণ্টেশ্যনৰ বহুতখিনি কাম আমাৰ আগবাঢ়ি গ'ল চ' একৰ্ডৰ বাকী থকা যিখিনি ইছ্যু এইখিনি সোনকালে ইমপ্লিমেণ্ট হ'ব লাগে বুলি পেলাই আমি কেইদিনমান আগতে হোম ছেক্ৰেটাৰী ডাঙৰীয়াৰ কথা পাতিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভত আমাৰ একৰ্ডৰ প্ৰত্যেকটো দফা যাতে অধিক শীঘ্ৰে ৰূপায়ণ হয় ইয়াৰ কাৰণে কাম চলি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত অৱগত গৃহমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে 2024 চনৰ ভিতৰতে যেনেকৈ নহওক একৰ্ডটো ইমপ্লিমেণ্ট হ'ব লাগিব যি ভূমিক লৈ পেলাই মানুহবিলাকৰ বহুত সমস্যা আছে তো যোৱা 17 বছৰত এই কামটো BPF চৰকাৰে নকৰিলে এতিয়া আমি ভূমিৰ সমস্যাটো সমাধান কৰিবলৈ গৈ আছোঁ কাৰণ অসমত দেখিছে মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি বসুন্ধৰা কৰিছে বিভিন্ন ভূমি আইন আনিছে নতুন নতুন ৰাইজৰ সুবিধাৰ্থে আমাৰ বড়োলেণ্ডতো আমি 27 জানুৱাৰীত আমি বৈষ্ণৱতী 1 লঞ্চ কৰিম ইয়াৰ আগতে এতিয়া আমি যোৱা 12 তাৰিখৰ পৰা ভূমি মেলা ইয়াত কৰি আছোঁ আৰু সেই ভূমি মেলাৰ দ্বাৰা 6টা ছাৰ্ভিচেছ আমি প্ৰদান কৰিছোঁ যে যিবিলাক আগতে গৈ বিভিন্ন প্ৰব্লেম এটা সৃষ্টি কৰি আছিলে তলৰ লেভেলত এইবিলাক শেষ কৰি পেলাই সকলো ৰাইজে যাতে ভূমিৰ সমস্যাবিলাক ভালকৈ সমাধান কৰিব পৰা এটা পথ আমি ওলাই দিছোঁ ভূমি মেলা পাতিছোঁ এইটো 22 তাৰিখলৈকে চলিব বহুত হাজাৰ লোকে এতিয়া নিজৰ ভূমি আগৰ জেনেৰেশ্যনৰ পৰা পিছৰ জেনেৰেশ্যনত ট্ৰেন্সফাৰ কৰা নাম জাৰি কৰা বিভিন্ন কামবিলাক চলি আছে চ' ভূমিৰ সমস্যা সমাধান কৰিবলৈ গৈ আছোঁ এইটো এটা প্ৰায়ৰিটি এৰিয়া ছেকেণ্ডটো হ'ল এডুকেশ্যন KG to PG বহুতখিনি ভেঞ্চাৰ স্কুল আছে বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিবলৈ আমি খুব চেষ্টা কৰিছোঁ 99ৰ শিক্ষকৰ সমস্যা অলমষ্ট ফিনিশ্ড হৈ গ'ল টেট শিক্ষক যিবিলাক আছে তেখেতসকলৰ নিযুক্তি এই ফাৰ্ষ্ট উইকৰ পৰাই আৰম্ভ হৈ যাব আৰু নতুন টেট আমি পাতিম চ' শিক্ষাৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে প্ৰত্যেকখন বিদ্যালয়ে যাতে ভাল শিক্ষা দিব পাৰে এই কাৰণে স্কুল এডাপশ্যন প্ৰগ্ৰাম আমি আৰম্ভ কৰিছোঁ 1000 স্কুল আমি এডাপ্ট কৰিছোঁ আৰু তাত এজন এডাপ্টৰ দিছোঁ যি এডাপ্টৰে নেকি স্কুলৰ ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল গোটেই চিটুৱেশ্যনবিলাক চাব আৰু স্কুলখন সহায় কৰিব আমি সুপাৰ 50 CM সুপাৰ 50 কৰিছোঁ আমাৰ অঞ্চলৰ প্ৰশাসনিক বিষয়া বহুত দিনৰ মূৰেহে ইয়াত প্ৰশাসনিক বিষয়া মানে আমি পাওঁ UPSC APSC ক্লিয়াৰ কৰিব পাৰে ভাল কথা কি শান্তি ঘূৰি অহাৰ লগে লগে এই বছৰ এটা বছৰত 25 জন BTR অঞ্চলৰ পৰা ACS পাছ কৰিছে এটা বছৰত চ' একেলগে আমি 50 জন ল'ৰা ছোৱালীক UPSCৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী দিল্লীলৈ পঠাইছোঁ আমাৰ চৰকাৰী খৰচত যাতে প্ৰশাসনিক ভাল বিষয়া হ'ব পাৰে ইয়াৰ লগে লগে ইঞ্জিনিয়াৰিঙৰ কাৰণে মেডিকেলৰ কাৰণে স্কুলত থকা ল'ৰা ছোৱালীসকলক কেৰিয়াৰ ছাৰ্ভে আমি কৰাই আছোঁ শিক্ষকসকলৰ কাৰণে ট্ৰেইনিং লৈছোঁ অফিচিয়েল কাৰণে আমাৰ শিক্ষা বিষয়াসকলৰ কাৰণে আজিম প্ৰেমজীৰ দ্বাৰা আমি ট্ৰেইনিং কৰাইছোঁ আৰু এইটো হ'ল শিক্ষাৰ ক্ষেত্ৰত এটা আমি এক্সক্লুচিভলি কাম কৰিবলৈ হাতত লৈছোঁ ইকনমিক ডেভেলপমেণ্টৰ কাৰণে হেণ্ডলুম মিছন আমি লৈছোঁ চেৰিকালচাৰ মিছন লৈছোঁ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত 28,000 ফাৰ্মাৰৰ লগত কাম কৰি আছে আমাৰ ৰুৰেল ডেভেলপমেণ্টটো আমি সকলো দিশৰ পৰা অৰ্গেনাইজ কৰি ষ্ট্ৰীমলাইন কৰি খুব এফেক্টিভলি কাম কৰাৰ কাৰণে কাম কৰি আছোঁ টুৰিজিমত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰোঁ আমাৰ এই বছৰ আমি স্বদেশ দৰ্শন যিটো প্ৰজেক্ট আছে ইয়াৰ দ্বাৰা আমি 100 crore
ফাণ্ড পাবলৈ সক্ষম হৈছোঁ। চ' টুৰিজিমটো আমাৰ বহুত আগবাঢ়ি যাব। স্পৰ্টছটো আমি বহুত গুৰুত্ব দিছোঁ। ISPL আমি পাতিছোঁ। এতিয়া স্পৰ্টছ পলিচিৰ কাৰণে আমাৰ ডিছকাশ্যন চলি আছে। বড়োলেণ্ড স্পৰ্টছ পলিচি হ'ব আৰু মাৰ্চ মাহত ইয়াতে ইণ্টাৰনেশ্যনেল হ'বলৈ গৈ আছে। বহুতখিনি কাম আমি স্পৰ্টছৰ ক্ষেত্ৰত আগবঢ়াইছোঁ। আনপিনেদি যিটো আমাৰ একৰ্ড আছিলে, একৰ্ডৰ ইমপ্লিমেণ্টেশ্যনৰ বহুতখিনি কাম আমাৰ আগবাঢ়ি গ'ল। চ' একৰ্ডৰ বাকী থকা যিখিনি ইছ্যু এইখিনি সোনকালে ইমপ্লিমেণ্ট হ'ব লাগে বুলি পেলাই আমি কেইদিনমান আগতে হোম ছেক্ৰেটাৰী ডাঙৰীয়াৰ কথা পাতিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভত আমাৰ একৰ্ডৰ প্ৰত্যেকটো দফা যাতে অধিক শীঘ্ৰে ৰূপায়ণ হয় ইয়াৰ কাৰণে কাম চলি আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত অৱগত। গৃহমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে 2024 চনৰ ভিতৰতে যেনেকৈ নহওক একৰ্ডটো ইমপ্লিমেণ্ট হ'ব লাগিব। 3 বছৰ আছে। প্ৰায়ৰিটি বেচিছত এই 3 বছৰৰ কাৰণে কেইটামান লক্ষ্য বান্ধি লৈছে? ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, পিচ আৰু ছিকিউৰিটি, লেণ্ড প্ৰব্লেম আৰু এডুকেশ্যন এণ্ড এমপ্লয়মেণ্ট ইয়াত বহুত বেছি প্ৰায়ৰিটি দিয়া হ'ব আৰু একৰ্ডটো ইমপ্লিমেণ্ট হ'ব লাগিব আৰু একৰ্ডটো ইমপ্লিমেণ্ট কৰি পেলাই আমাৰ যিসকল ৰাইজৰ যিসকল সংগ্ৰামী ৰাইজৰ যিটো এছপিৰেশ্যন আছিলে সেইটো সম্পূৰ্ণভাৱে এইটো ফুলফিল কৰাৰ কাৰণে আমি কাম কৰিম। যিটো নেকি এটা সময়ত চাক নিশ্বাস লাভলৈ বড়োলেণ্ডত মানুহে অলপ অস্বস্তিকৰ অনুভৱ হৈছিলে, এতিয়া সকলো ভালকৈ চাক নিশ্বাস ল'ব পাৰিছে। এটা ভাল ছাফোকেশ্যনৰ পৰা ফ্ৰী হৈছে বড়োলেণ্ড। দিনে নিশা আপোনালোকে কাম কৰিছে। এটা সময়ত ভয়কৈ আছিলে, গুৱাহাটীৰ পৰা মানুহ আহিবলৈ ভয় কৰিছিলে, দিল্লী মুম্বাইটো বাদ দিয়ক। এতিয়া দিনে নিশা গভৰ্ণমেণ্ট অফিচিয়েল মাত্ৰ নহয়, পাব্লিক আহিছে, মিডিয়া আহিছে, বিভিন্ন এজেঞ্চিছবিলাক আহি কাম কৰিছে। চ' বড়োলেণ্ডত এতিয়া শান্তি আৰু নিৰাপত্তা সম্পূৰ্ণভাৱে এইটো প্ৰচলন হৈছে, আৰম্ভ হৈছে আৰু এইটোকে ছাষ্টেইন কৰিবৰ কাৰণে আমি কাম কৰি আছিলোঁ আৰু কাম কৰি যাম। আৰু টিম BTR হিচাপে আমাৰ ইলেক্টেড মেম্বাৰসকল, আমাৰ MLA সকল, আমাৰ MP সকল, আমাৰ যিখিনি অফিচিয়েলছ আছে চবকে একেলগে লৈ পেলাই বড়োলেণ্ডটো শান্তি হিচাপে আমি সদায় ৰখাৰ কাৰণে কাম কৰিম। প্ৰত্যাহ্বান সন্মুখত কি বুলি ক'ব লাগিলে কাম কৰিব লাগিব আৰু ভাল বেয়াটো থাকিবই। প্ৰত্যাহ্বান বুলি একো নাই, খালি শান্তিটো কেনেকৈ ৰাখিব পৰা যায়। মাজে মাজে আৰু এটা দুটা টিম ওলাই থাকে, তো কোনোবা বন্দুক দি পেলাই ডেকা ল'ৰাবিলাক জংঘলত পঠাই থাকে। যদি জংঘলত নাযায় বা তেনেকুৱা অস্থিৰ পৰিৱেশ নাহে, তেতিয়া বড়োলেণ্ডটো অতি শীঘ্ৰে বহুত উন্নত অঞ্চল হিচাপে আমি গঢ়িব পাৰিম। সেইটো আমাৰ বিশ্বাস আছে, কাৰণ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াৰ ব্লেছিং ডাইৰেক্ট বড়োলেণ্ডত আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত কিমানবাৰ বড়োলেণ্ডলৈ আহিল আৰু বড়োলেণ্ডত বিভিন্ন আঁচনি দিছে। গুডউইল প্ৰজেক্টৰ পৰা, মেডিকেল কলেজৰ পৰা বিভিন্ন আঁচনিবিলাক যিটো দি আছে। চ' এইবিলাক ৰূপায়ণ কৰিলে বড়োলেণ্ডখন বহুত উন্নত অঞ্চল হিচাপে আমি গঢ় দিব পাৰিম। আৰু এটা একেবাৰে লোকসভা নিৰ্বাচন মূৰে আহি থাকে আৰু এইবাৰৰ 2024 চনত লোকসভা নিৰ্বাচন আহিব। আমি লোকসভা নিৰ্বাচনক সকলো মিলি ৱেলকাম কৰিছোঁ। ভোট দিম আমি চবে। বাকী সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা বিষয়ে লৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যিটো পলিচি আছে সেইমতে কাম আগবাঢ়ি আছে। আমাৰ অঞ্চলতো হ'ব, আমাৰ MLA চিট বাঢ়িব, MP চিট বাঢ়িব আৰু এই সমষ্টিবিলাক সকলো জনগোষ্ঠীয়ে ৰিপ্ৰেজেণ্টেশ্যন হ'ব পৰাকৈ সমষ্টিবিলাক যাতে কৰে বনাই, সেইটোৰ কাৰণে মই অনুৰোধ কৰিছোঁ যাতে চব জনগোষ্ঠীয়ে ৰিপ্ৰেজেণ্ট কৰিব পাৰে আৰু বিশেষকৈ খিলঞ্জীয়াসকলে যাতে কোনো এটা অঞ্চলত ডিপ্ৰাইভ নহয়, কাৰণ ৰিপ্ৰেজেণ্টেশ্যনত সকলো জনগোষ্ঠীৰ মানুহ থাকিলেহে ৰিপ্ৰেজেণ্টেশ্যনটো সফল হয়। এইবাৰ লোকসভা নিৰ্বাচনত আপোনাৰ কোকৰাঝাৰ